গুড মৰ্ণিং। মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই লৰালৰিকৈ আহিলোঁ হোটেলৰ পৰা ডিউটি ছুটি কৰি। চাওকচোন ভিডিঅ'টো সম্পূৰ্ণকৈ গম পাব মই ক'লৈ আহিছোঁ। আমি ওলাইছোঁ নেঘেৰিটিং মন্দিৰ আৰু আপোনালোকক দেখাম নেঘেৰিটিং মন্দিৰ। চাই থাকক ভিডিঅ'টো। আৰু কোন কোন যাবা? আৰু আমি আহি পালোঁহি ৰধলা পথাৰ। আৰু ৰধলা পথাৰৰ মাজত আমি ফটো ভিডিঅ' আৰু ইনষ্টাগ্ৰামত কিছুমান ভিডিঅ' বনালোঁ। আৰু চাওকচোন ভিডিঅ'টো শেষলৈকে আপোনালোকে। আজি যিহেতুকে শিৱৰাত্ৰি, আৰু শিৱৰাত্ৰি আমি কিদৰে উদযাপন কৰিলোঁ চাওঁ আহক। আৰু গৈ পাওঁতে আমাৰ সন্ধিয়াই হ'ল নেঘেৰিটিং মন্দিৰ। এয়া চাওকচোন। মন্দিৰৰ ভিতৰত যিহেতুকে ভিডিঅ' কৰিব নিদিয়ে, সেইবাবে মই ভিডিঅ'টো ভালদৰে কৰিব নোৱাৰিলোঁ। হ'লেও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এটাত 10 টকা নহয়, 10 টকা। 10 টকাত 10টা দি দিয়ক। 10 টকা ঘোটা আছে নেকি? টকামান লৈ লওক। ঘোটা আছে নেকি? 20 টকা দি দিওঁ দেই, ঘোটা নাই। শিৱৰাত্ৰি বুলি ক'লে যিহেতুকে ভাঙৰ লাডু মেইন, আমি ভাঙৰ লাডু লৈ ল'লোঁ। আৰু মেলাৰ পৰা বহুতখিনি বস্তু লোৱা হ'ল, দেখাম আপোনালোকক বাৰু। চাই থাককচোন। এয়া দেখিছেনে, মেলাৰ পৰা আমি এনেকৈ কাপ কেটলিৰ পৰা আদি কৰি সজাই থোৱা বস্তু কেইবাটাও আনিলোঁ। আৰু অৱশেষত আমি ভাঙৰ লাডুকেইটা যিকেইটা আনিছিলোঁ টেষ্ট কৰিও চালোঁ। আপোনালোকে খালেনে বাৰু শিৱৰাত্ৰিত ভাং? আমি খালোঁ দেই। আৰু যদিহে ভিডিঅ'টো আপোনালোকে চাই ভাল পালে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব যদিহে নতুনকৈ চেনেলটো চাই আছে। আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ আহিম আপোনালোকৰ মাজলৈ। বাই বাই।